এয়া দাইল ৰেডি হৈ গ'ল। দাইলে মচন্দৈ আৰু ধনিয়া পাতেদি এনেকৈ বনাইছিলোঁ আৰু টেঙা দি পানী এয়া দাইল ৰেডি হৈ গ'ল। আৰু এইফালে আছে উখোৱা চাউলৰ ভাত আৰু লগতে জলকীয়া দুটা দি দিছোঁ আৰু এইফালে তিয়ঁহ কাটি লৈছোঁ। তিয়ঁহ কাটি তাৰ পাছতে এইফালে আছে আপোনালোকক দেখাইছিলোঁ যে ঢেকীয়া আৰু আলু গুটি ভাজি বনাইছিলোঁ। এয়া ঢেকীয়া আৰু আলু ভাজি আৰু এইফালে নেমু এডোখৰ লৈ লৈছোঁ আৰু এইফালে ডিম আছে। এতিয়া এইয়া খোৱাৰ কথাহে আৰু এইফালে আজি খানা ৰেডি হৈ গ'ল। এয়া আৰু আজি খানাটোত বৰ বিশেষ একো নাই। উখোৱা চাউলৰ ভাত, জলকীয়া, জাতি জলকীয়া, তিয়ঁহ, তাৰ পাছতে টেঙেচি শাকৰ দাইল, ঢেকীয়া আলু ভাজি, এইফালে নেমু টেঙাৰ এডোখৰ আৰু ডিম দুটা। এয়া আৰু আজি খানাটো। এইফালে খাম আৰু এতিয়া খানাটো এয়া আৰু। কি খবৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া খাদ্যৰ থলা জুতিলৈ। এয়া আজিৰ খানাত দেখিছে নিশ্চয়। এইফালে উখোৱা চাউলৰ ভাত আৰু এইফালে দালি আছে টেঙেচি শাকৰ লগত আৰু এইফালে ঢেকীয়া আলু ভাজি, ডিম, তাৰ পাছতে আছে এইফালে তিয়ঁহ কটা আৰু আছে ইয়াত নেমু টেঙা আৰু লগতে লৈ লৈছোঁ জলকীয়া। এতিয়া খোৱাৰহে কথা আৰু দেই। এতিয়া খাওঁ আৰু খানাটো।
আজি আপোনালোকৰ মাজলৈ আগবঢ়োৱা অসমীয়া থালিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল লাগিলে নিশ্চয়কৈ এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকক কমেণ্ট বক্সত জনাব, তেতিয়া ভিডিঅ' দিবলৈ সুবিধা হয়। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই আৰু আগলৈ মৰম দি যাব সকলোৱে।